ভগৱান শ্ৰী ৰামনগৰী অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সময়তে অযোধ্যাত নিৰ্মাণ হ'বলগীয়া মছজিদৰ আৰ্হি ইতিমধ্যে তৈয়াৰ কৰি উলিওৱা হৈছে। অযোধ্যাৰ ধন্নীপুৰত নিৰ্মাণ হ'বলগীয়া মছজিদৰ আৰ্হি সুন্নী চেণ্ট্ৰেল ৱকফ বৰ্ডৰ ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেশ্যনে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে। 2021 ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে অহা 26 জানুৱাৰীৰ পৰা অযোধ্যাত নিৰ্মাণ হ'বলগীয়া মছজিদৰ নিৰ্মাণ কাম আৰম্ভ কৰাৰ কথাও সদৰি কৰে তেওঁলোকে। উল্লেখ্য যে ধন্নীপুৰত হ'বলগীয়া মছজিদ নিৰ্মাণ সন্দৰ্ভত শনিবাৰে হোৱা বৈঠকত ফাউণ্ডেশ্যনৰ সকলো সদস্যৰ সৈতে অভিযন্তা সকলো উপস্থিত আছিল। বৈঠকত মছজিদ নিৰ্মাণৰ সমান্তৰালকৈ মছজিদৰ লগতে সেই ঠাইত নিৰ্মাণ হ'বলগীয়া সংগ্ৰহালয়, গৱেষণাগাৰ, হস্পিটেল আদিৰ আৰ্হিৰ বিষয়েও আলোচনা কৰা হৈছিল। অযোধ্যাৰ ধন্নীপুৰত নিৰ্মাণ হ'বলগীয়া দুমহলীয়া মছজিদটোৰ নিৰ্মাণ কাৰ্য 2 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে আশা কৰা হৈছে। সম্পূৰ্ণ আধুনিক ডিজাইনেৰে নিৰ্মাণ হ'বলগীয়া মছজিদটোত দেখিবলৈ পোৱা নাযাব বাবৰি মছজিদৰ কোনো আকৃতি। মছজিদত মহিলাসকলৰ প্ৰৱেশৰ বাবে পৃথককৈ ব্যৱস্থা কৰাৰ উপৰিও 2000 লোকে একেলগে নামাজ পঢ়িব পাৰিব। আনহাতে মছজিদ নিৰ্মাণ হ'বলগীয়া চিকিৎসালয়ত 200খন বিচনাৰ ব্যৱস্থা থকাৰ লগতে নিৰ্মাণ হ'বলগীয়া হস্পিটেলখনক ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হিচাপে বনোৱাৰ বাবেও যুঁজা চলাই আছে বুলি মন্তব্য ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেশ্যনৰ। নিউজ ডেস্ক ৰিপৰ্ট ই প্ৰাইম।